খাম্পাটো ৰিজেক্ট মাল ইয়াৰ কথাহে সুধিব আপুনি কাৰ কথা সুধিব খাম্পা যাই পেলাই ফচি আছে এতিয়া হা চন্দনো আছে যাই পেলাই ফচে এই খাম্পা আৰু চন্দনক ইউপিফিলে জাগা দিয়া মানুহ হা এইটো চবেই জানে এইটো উৰ খাব কেনেকৈ সহ্য কৰিব চন্দনক খাম্পাক কাৰ কথা শুনিছে আমি নলম খাম্পাটো ৰিজেক্ট মাল ইয়াৰ কথাহে সুধিব আপুনি কাৰ কথা সুধিব খাম্পা যাই পেলাই ফচি আছে এতিয়া হা চন্দনো আছে যাই পেলাই ফচে এই খাম্পা আৰু চন্দনক ইউপিফিলে জাগা দিয়া মানুহ হা এইটো চবেই জানে এইটো উৰ খাব কেনেকৈ সহ্য কৰিব চন্দনক খাম্পাক ৰংগৰাই কেনেকৈ সহ্য কৰিব এই চন্দন আৰু খাম্পাক হা আমি কাহানি নাজানে ফচি আছে এতিয়া থাক আমিতো নলম বিএফএফে কাৰো সহায় নোলোৱাকৈ অকলে নিৰ্বাচন খেলিব আৰু আমাৰ পজিশ্যনটো খুব ভাল আমাৰ নেক্সটতে বিজেপি আছে পজিশ্যনটো ইউপিপিএল নাই 4 নম্বৰ